মই আহিছোঁ ইঞ্জিনিয়াৰ কলেজত আৰু এই ইঞ্জিনিয়াৰ কলেজত হ'ব আজি এটা ৰিটেন যি RRBত আৰু 2019ত অনলাইন চলিছিল আৰু সেই অনলাইন আজি মানে 2022ত এডমিট কাৰ্ড দি দিছে আৰু সেই এডমিট কাৰ্ড দিয়া সকলৰ আজি ইয়াত ৰিটেন হ'ব আৰু ৰিটেনৰ কাৰণে ইঞ্জিনিয়াৰ কলেজত মাতা হৈছে। এইটোৱে ইয়াতে হ'ব ৰিটেনটো আৰু এই বিল্ডিংটোতে হ'ব ৰিটেন। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ইঞ্জিনিয়াৰ কলেজৰ ভিতৰত কিছুমান লাগা বস্তু আপোনালোকে পাব। ইয়াতে দোকান আছে কেইখনমান, ফটো ষ্টেট কিবা কিনি। এতিয়া এখন লোহাৰ ফ্ৰেমত কিবা এখন আলাই থোৱা দিয়া আছে আৰু ইয়াত কিছুমান বস্তু লিখি থৈ দিছে। আপোনালোকে চাব পাৰিব, ভালকৈ স্ক্ৰীনশ্বট মাৰিলে আপোনালোকে ভালকৈ পঢ়ি ল'ব। এইখন ইঞ্জিনিয়াৰ কলেজৰ ভিতৰতে আছে আৰু অলপ আপোনালোকক দেখুৱাই দিলোঁ কি কি আছে, আপোনালোকে ভালকৈ চাই ল'ব। বৰ্তমান আমাৰ লগটো পৰীক্ষা দি ওলাই আহিব আৰু এইটো আমাৰ বাক্সাৰে হয়। এইজন এখেতো একজন লগ লৈ আনিছে, ফ্ৰেণ্ড এজন আহিছে, বৰ্তমান ওলাই আহিছে, আপোনালোকক দেখুৱাম, চাই থাকক। এই একজন ওলাই আহিছে, চাওক। এইখন হ'ল কেণ্টিন। এজন পৰীক্ষা দি আহিল, কেনে হৈছে পৰীক্ষা? ঠিকে আছে। ঠিকে আছে, চাওক। মোৰ পাৰ্টনাৰটো আহিবা নাই, ই তামান দেখলাক নেকি? চাওক পৰীক্ষা এই লিখি আহিল, লাজ কৰিছে। মই বৰ্তমান গুৱাহাটী ফেঞ্চি বজাৰত আছোঁ আৰু চাওক বৰ্তমান আমি যাই আছোঁ। গাছৰ মাজে মাজে আমি ৰানিং কৰি আছোঁ। মোৰ লগত আছে মোৰ পাছত গাড়ী চাওক আপোনালোকে, কিমান জাম হৈ আহি আছে। ডেঞ্জাৰ ব্ৰেক মাৰছা। বৰ্তমান দলঙৰ মানে অভাৰ ব্ৰিজৰ কাম চলি আছে। ডাইৰেক্ট আদাবাৰীৰ পৰা হ'ব এই অভাৰ ব্ৰিজ। এই ট্ৰেফিক জামৰ কাৰণে বনোৱা হৈছে। দেখান গেল আমি বৰ্তমান জালুকবাৰী পালোঁ। জালুকবাৰীত জালুক নাই। ব্ৰহ্মপুত্ৰ চাওক, এই ব্ৰহ্মপুত্ৰ আমাৰ উঠান দলং আৰু এই এখন লোহাৰ দলং আৰু এইখন আমাৰ পাক্কাৰ দলং। মোৰ আগেদি এখন কি ধুনীয়া থাৰ যাই আছে আৰু সেই থাৰখন কি ধুনীয়া কৰি দেখাম আপোনালোকক,
চাই থাকিব ৱাও কি বম বম চাকা চাওক বাপৰে বাপ কি ধুনীয়া কৰি যাই আছে মহেন্দ্ৰ থাৰখন আৰু চাকাবিলাক কি বম বম চাকা আৰু বহুত চাৰো হয় গাড়ীখন আচলমতে মই থাৰখন ওচৰৰ পৰা মই চোৱা নাছিলোঁ বা চাওক এবাৰ ভাল কৰি চাওক কি ধুনীয়া থাৰ হয় বাপৰে বাপ চাওক কোনোবা এজন মানুহে অকলে চলাই আহিছে মহেন্দ্ৰ থাৰখন বা কি সুন্দৰ দেখে আগেদি বাহ মাই গড কি ধুনীয়া থাৰ আৰু আজি ভিডিঅ'টো এই থাৰখনতে শেষ কৰি দিলোঁ আজিলৈ এইখিনিয়ে